Hello everyone. আজি ভিডিওটো বহুত দেৰিকৈ আৰম্ভ কৰিছোঁ। আজি আমাৰ কেনিও ফুৰিব যোৱা নহ'ল, আমি ঘৰতে আছোঁ। খালি এতিয়া আংকাল আণ্টি এফালে যায় বজাৰ কৰিব আৰু আমি ঘৰত থাকিম। আণ্টি ওলাই যায়, আণ্টি আংকাল দুইটা। ক'ত যায় আণ্টি? নগাঁও বজাৰ কেইটামান কৰি আহোঁ। বজাৰ কৰিব যায়, আণ্টি ব্লগ ষ্টাৰ্ট কৰিছে আৰু তাত মই কৰি লৈছোঁ। আণ্টি হেলমেট চেলমেট লৈ লৈছে। আজি মানে কাৰত নাযায়, যাব স্কুটিত, বাইকতো নাযায়। আজি আণ্টিয়ে চলাব আৰু আংকল বহি যাব। আমাৰ ৰাইডাৰ ব'লক। এইটো মোবাইলটো লৈ যাওঁ ন, মোৰটো লৈ যাওঁ। দীপালি কেলে উঠিবলৈ তেলাকে কাটিব ভাবিলোঁ অলপমান ওলাই যাওঁ তুলসীৰ লগতে। এই কিবা দেখাবলৈ নিয়ে বোলে, বহুত চাবলৈ যাওঁ। এহেঁতৰ ফিচাৰী দেখাবলৈ নিয়ে। কৰি ফালে আণ্টিহঁত পাই গ'লি। বাহ, এয়া আণ্টিহঁতে চিঙৰা লৈ আহিছিলে, আমি খাই মেলি লওঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ আণ্টিহঁতে কি কি আনিলে। যিহেতু মই ভিডিঅ' নকৰিলোঁ, সেয়ে আণ্টিবোৰৰ ক্লিপটোকে মই ইয়াত এড কৰি দিছোঁ। এইকেইযোৰ কাপোৰ আণ্টিয়ে নিজৰ বান্ধৱীলৈ আনিছে, মানে আমাৰ মালে। যিহেতু নিজৰ বান্ধৱীলৈ কাপোৰ আনিছে, সেয়া আণ্টিয়ে নিজৰলৈনো কিয় নানিব, আণ্টিয়ে নিজৰলৈও এইযোৰ আনিলে। এই গোটেই কাপোৰযোৰ আণ্টিয়ে মোলৈ আনিছে, আৰু আণ্টিয়ে মানে ভিডিঅ' কৰিম বুলি মোক পিন্ধাইও থৈছিলে, সেয়ে মই পিন্ধি বহি আছিলোঁ। আৰু এয়া আণ্টিয়ে দেখুৱাই দিবলৈ কোৱাত মই দেখাই দিছোঁ। এফালে টিকেট লাগিয়ে আছে, এৰুৱা হোৱাই নাই, কাৰণ আনি পাই ডাইৰেক্ট আণ্টিয়ে মোক পিন্ধাই দিছে। আৰু এয়া আমাৰ ভণ্টিলৈ আনিছে। আমালৈ আনিছে যেতিয়া ভাইটিহঁতলৈ নানিলেতো তাহাঁতি মনতে বেয়া পাব, সেয়ে আণ্টিয়ে দুইটালৈ আনিছে এয়া কাপোৰ। এই যে পিছত বহি আছে তাই আণ্টিৰ ভতিজী, তাইলৈও আণ্টি এটা বেগ লৈ আহিলে, নহ'লে তাইৰোতো মন বেয়া লাগিব। সেয়ে চবলৈকে কাপোৰ কানি আনিলে। এয়া
খানাৰ যা যোগাৰ চলি আছে যিহেতু আজি আমাৰ লাষ্ট দিন কাইলৈ আমি যাম গৈ ঘৰলৈ ধুনীয়াকৈ সজাই আছে আজি আংকলে খুৱাইছে বোলে খানাটো বনাই পিনি যিহেতু ভাত খাওঁতে ৰাতি বহুত দেৰি হৈ গ'ল আৰু মোৰ ভিডিঅ'টো সামৰাই নহ'ল সেইকাৰণে এনেকৈয়ে সামৰিছোঁ আজিৰ ভিডিঅ'টো